বড়োসকলক যে উচিত কৰিছে এইবোৰ আপুনি কি ক'ব? ক'বলগীয়া একো কথা নাই। যদি 30-25 লাখ বড়োৰ ভাই ভনীসকলৰ মা দেউতাসকলৰ যদি অভিশাপ হিমন্ত বিশ্ব শৰ্মা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি ল'ব বিচাৰে, তেওঁ যিমান বড়ো আছে উচ্ছেদ কৰক। পাৰিলে আমাৰ 20-25 লাখ বড়ো মানুহ গুলিয়াই মাৰক, তেতিয়াও আমি সাজু আছোঁ। তেখেতে কয় যে ভূমিপুত্ৰ, তেখেতে কয় আমাক বড়োসকলক খিলঞ্জীয়া বুলি। আৰু বড়োসকলক লৈ পেলাই যিটো ৰাজনীতি কৰি আছে, ধৈৰ্য সীমা পাৰ হৈ গ'ল। বড়োসকলৰ ধৈৰ্য ইমান চাব নালাগে। আমি হ'ল ট্ৰাইবেল, গতিকে আমাক ট্ৰাইবেল হিচাপত জীয়াই থাকিবলৈ দিয়ক। আপুনি আমাৰ বাৰে বাৰে অগ্নি পৰীক্ষা নকৰিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আজি এইটো স্থানৰ পৰা, এই জেগাৰ পৰা আমি অনুৰোধ কৰিব বিচাৰিছোঁ। কাৰ ষড়যন্ত্ৰ হ'ব বুলি আপুনি ক'ব বিচাৰিছে? ষড়যন্ত্ৰ বুলি নকম, বড়ো জাতিৰ প্ৰতি যিটো ঘৃণা আছে সেইটো বাদ দিব লাগে। তেওঁলোকৰ যি মানসিকতা এইটো সলনি হ'ব লাগে। আমি দেখি আহিছোঁ। আৰু আন্দোলনবোৰ এনে নহয়, আমি এনে নকওঁ আমাক বড়োলেণ্ড লাগে বুলি। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাজু হৈ থাকক। অতি সোনকালে গণতান্ত্ৰিকভাৱে তীব্ৰতৰ বড়োলেণ্ড আন্দোলন হ'বলৈ গৈ আছে। আৰু আপোনালোকৰ এইবিলাক কৰ্মকাণ্ডৰ কাৰণে এইবিলাক আন্দোলন আকৌ এবাৰ হ'ব। আপোনালোকে কৈছে পিছ একত বুলি। আমাৰ ডেকা ল'ৰাবিলাকক ফেক এনকাউণ্টাৰ কৰি আছে কোনোবা কোনোবা, চাই আছে বড়োবিলাক। আজি বৰষুণ বতৰত পৰীক্ষাৰ সময়ত আমাৰ কেঁচুৱা ল'ৰা ছোৱালীবিলাক আজি বৰষুণত থাকিবলগীয়া হৈছে। আপোনালোকে এদিন থাকি চাওক, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এদিন থাকি চাওক বৰষুণত যদি পাৰে। আৰু যিসকলক লৈ পেলাই তেওঁলোকে ৰাজনীতি কৰি আছে, আমাক স্কেপ গোটৰ দৰে তেওঁলোকে ব্যৱহাৰ কৰি আছে, বলিকা পথা সজাই আছে। আমাৰ দুজনমান বড়ো নেতাক লৈ পেলাই তেওঁলোকে যদি ভাবিছে চিৰদিনৰ কাৰণে বড়োক ডমিনেণ্ট কৰি ৰাখিম, এইটো তেওঁলোকে বহুত ভুল ধাৰণা। তেওঁলোকক আমি সাজু হ'বলৈ অনুৰোধ কৰিছোঁ। 20 লাখ 25 লাখ বড়োসকলে যদি, আৰু অসমত যিমানবোৰ ট্ৰাইবেল আছে, নট অনলি বড়ো, তেওঁলোকে ট্ৰাইবেলসকলৰ ওপৰত যিটো অত্যাচাৰ চলাই আছে, ইয়াক কোনো পধ্যই সহ্য কৰা নহ'ব। যিটো ট্ৰাইবেলৰ যিটো আমি তেওঁলোকক কেবিনেট মিনিষ্টাৰ বুলি নকওঁ। তেওঁলোকে হ'ল চমচাগিৰি কৰি আছে, কাৰোবাৰ ভৰি চেলেকি তেওঁলোকে ৰাজনীতি কৰি আছে। আৰু বড়ো জাতি তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। বড়ো জাতি তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। বড়ো জাতি অস্তিত্বৰ কাৰণে 5,000তকৈ বেছি মানুহ মৰিছে। তেওঁলোকক কোনে মাৰিছে? এসময়ৰ চিফ মিনিষ্টাৰ আজি অৱস্থা, যি সময়ত আমাৰ গণতান্ত্ৰিকভাৱে আন্দোলন হৈছিল, সেই সময়ত বড়ো মানুহক যেনেকুৱা ব্যৱহাৰ কৰিলে, বড়ো মানুহক যেনেকুৱা ধৰণে তেওঁলোকে হত্যাযজ্ঞ চলালে, এয়া কিন্তু বড়ো জাতি পাহৰা নাই। আৰু পাহৰিব খুজিলেও আপোনালোকৰ এই কৰ্মকাণ্ডবিলাকে আমাক বাৰে বাৰে আন্দোলন কৰিবলগীয়া বাধ্য কৰে। আমি কৈছোঁ, আকৌ এবাৰ কৈছোঁ যে আমাক ট্ৰাইবেল হিচাপত জীয়াই থাকিবলৈ দিয়ক। যিটো দেখা পাইছে, আমাৰ প্ৰশ্ন হৈছে, আমাৰ মনত প্ৰশ্ন উদয় হৈছে, এই চৰকাৰখন ট্ৰাইবেল বিৰোধী চৰকাৰ নেকি? অসমত যিমানবোৰ ট্ৰাইবেল আছে তেওঁলোকে ধ্বংসযজ্ঞ কৰিব বিচাৰিছে নেকি? আমাৰ প্ৰশ্ন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ ডক্টৰেট ডিগ্ৰী আছে, সকলোৱে তেখেতক জ্ঞানী গুণী বুলি ভাবে। বহুতে তেখেতক ডাইনামিক চিফ মিনিষ্টাৰ বুলি কয়। আপুনি যদি ডাইনামিক, আপুনি ল নাজানে, এটা নটিচ দিব লাগে, এটা প্ৰপাৰ নটিচ দিব লাগে, আপুনি নাজানে। আপুনি ল পঢ়িছে বোলে, আপুনি গুৱাহাটী হাইকোৰ্টত প্ৰেক্টিছ কৰিছে, আপুনি নাজানে এটা নটিচ দিব লাগে বুলি। কাষতে কোনোবা আজমল চাহাবৰ, জয়ন্ত মল্ল বৰুৱা, কাৰোবাৰ ইয়াতে কিবা কিবি আছে, এইবিলাক আপোনালোকে নেদেখে। বৰমহলীয়া এই ঘৰবিলাক আপোনালোকে নেদেখে। আমাৰ এই ট্ৰাইবেলবিলাকৰ সৰু সৰু ঘৰবিলাক আপোনালোকে ধ্বংসযজ্ঞ কৰিছে। ভাল কথা, বহুত ভাল কাম কৰিছে। ধৈৰ্য সীমা পাৰ হৈ গৈছে। ট্ৰাইবেলবিলাক শেষ কৰাৰ যিটো ষড়যন্ত্ৰ চলি আছে নেকি? আজি তেওঁলোকে যিটো কাম কৰি আছে, আমাৰ ক'বলৈ ভাষা নাই। তেওঁলোকে অতি সোনকালে যিবিলাক ৰাজনীতি কৰি আছে বন্ধ কৰিব লাগে। আজিৰ তাৰিখত বড়ো মানুহ একেবাৰে একো নাজানে নহয়। বড়ো মানুহবিলাকে বুজি পায় আজিৰ তাৰিখত, যেনেকুৱা আমাক মানে স্মুথকৈ তেওঁলোকে ধ্বংস কৰিব বিচাৰিছে, বুজি পায় বড়োবিলাক আজিৰ তাৰিখত। আমি আন্দোলন কৰি পেলাই জীয়াই থাকিবলগীয়া হৈছে এই অসমত। তেওঁলোকে এফালে আমাক ওপৰত ক'ব ভূমিপুত্ৰ বুলি, এফালে তলৰ ফালে আমাক মানে চিন্দি খুন্দি ফালে তেওঁলোকে ধ্বংস কৰিব বিচাৰে। সাহস আছে, আজমল চাহাবৰ ঘৰটো ভাঙি দিব সাহস আছে। আমি ইয়াতে আহি পেলাই গম পাইছোঁ যে মাটিবিলাক চবকে
জয়ন্ত বৰুৱাৰ ঘৰখন ইয়াতে এটা ফুল টাচ কৰিবৰ কাৰণে সাহস নাই এইখন চৰকাৰৰ পলিটিকেল এডভাইজাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঠিকই আছে আপোনালোকক যদি ট্ৰাইবেলসকলক নালাগে একেবাৰে বিদায় দি দিয়ক আমি আগতে কৈছোঁ আমাক যদি আপোনালোকক সহ্য নহয় টলাৰেট নহয় ছেপাৰেট ষ্টেট বড়োলেণ্ড দিয়ক আমাক আপোনালোকে আমাক গ্ৰহণেই নকৰে আমি আপোনালোকৰ লগত থাকিব বিচাৰোঁ আপোনালোকৰ মানসিকতাটো কেতিয়াও মানে সলনি নহয় সদায় আমাক ডিছক্ৰিমিনেট কৰিব বিচাৰে ছাপ্ৰেছ কৰিব বিচাৰে অপ্ৰেছ কৰিব বিচাৰে সহ্য কৰিলোঁ আমি যোৱা 50 বছৰ ধৰি সহ্য কৰিলোঁ ভাবিছে নেকি কিবা এটা একত হোৱাৰ কাৰণে বড়োবিলাক শুই আছে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰো ফেমিলি আছে আমাৰো ফেমিলি আছে আমাৰ ফেমিলিবিলাক আপুনি আহি পেলাই চাওক এবাৰ চাওক ইয়াতে আহি পেলাই কেনেকুৱা অৱস্থাত আছে বৰষুণৰ বতৰ ঘৰ এটা মানে ছাদ নাই ইয়াতে মানুহ কেনেকৈ খাইছে পানীৰ ব্যৱস্থা নাই ইয়াতে খোৱা পানীৰ ব্যৱস্থা নাই আপোনালোকে এ চি গাড়ীত ঘূৰিছে এ চি ৰুমত আছে কাৰণে আপোনালোকে ফিল কৰিব পৰা নাই বড়ো জাতিৰ চেণ্টিমেণ্টত বাৰে বাৰে আঘাত নিদিব বড়ো জাতিৰ চেণ্টিমেণ্ট বুলি কৈ আছে আপুনি যিহেতু বড়োৰ বিভিন্ন বহুত নেতা আছে নেতাসকলৰ বিষয়ে আপুনি কি ক'ব তেওঁলোকেতো নেতা নহয় তেওঁলোকে দালালহে যদি নেতা হয় কোনো মিনিষ্টাৰ বড়ো যি মিনিষ্টাৰ আছে কিয় অহা নাই ইয়ালৈকে প্ৰমোদ বৰকৰ আছে আমাৰ বড়ো বোলে প্ৰথম কোনোবা স্পীকাৰ আছে বিশ্বজিৎ দৈমাৰী বোলে MP হৈ থাকোঁতে ডাঙৰ ডাঙৰ লেকচাৰ দিছিলে আপুনি গুৱাহাটীত থাকে গুৱাহাটীৰ আপোনাৰ বড়ো ভাই ভনীক ইভিকশ্যন কৰিছে আপুনি স্পীকাৰ কিয় ক'ব পৰা নাই ক'ত আছে আপুনি আমি দেখিছোঁ সেইদিনাখন আপুনি ৱেষ্ট বেংগলত মানে বহাগ বিহু নাচি আছিলে নহয় জানো আমি দেখিছোঁ আমি চাই আছোঁ আপোনাক আৰু ইয়াৰ কাৰণে আপুনি জবাবদিহি হ'ব লাগিব বড়ো ৰাইজৰ আগত বড়োৰ যিখিনি নেতা আছে যে পলিটিকেল ইনভলভ আছে তেখেতসকলে যিটো নেকি বহাগ বিহু নাচি আছে নেতা বুলি নক'ব তেওঁলোকে দালাল চিধা কথা তেওঁলোকে দালাল যদি সাহস আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভুল ডিচিশ্যন লৈছে বুলি তেওঁলোকে কওক যদি সাহস আছে কওক তেওঁতো স্পীকাৰ ন অধ্যক্ষ অসম বিধানসভাৰ সন্মানীয় পজিশ্যনত আছে অসমৰ মানে গভৰ্ণৰৰ পিছতে তেখেতৰ মানে সৰ্বোচ্চ বোলে আসন এটা কথা ক'ব নোৱাৰে UG ব্ৰহ্ম বহুত ডাঙৰ জাতীয়তাবাদী নেতা বড়োৰ এষাৰ কথা নাই পকেটত সোমাই আছে নেকি তেখেতসকলে কাৰোবাৰ পকেটত সোমোৱাও যোগ্যতা নাই তেওঁলোকৰ দালাৰ কিবা যোগ্যতা থাকিব নেকি মই নাম লৈ ফালে ক'ব বিচৰা নাছিলোঁ আজিৰ তাৰিখত যিটো বড়োসকলৰ অৱস্থা আছে আমাৰ সহ্য নহয় তাৰমানে নিজৰ তেজৰ মানুহ যেতিয়া বাৰে বাৰে অত্যাচাৰ অন্যায় কৰিব সহ্য নহয় চেঙাৰটো বেছি দেখে নাই বহি খবৰতে আকৌ বস্তু দেখে থানা বহি মায়েও নলাব দিল্লীত আছে সদায় দিল্লী ক'ৰবাত অফিচত আপুনিতো গুৱাহাটীত আহি থাকে এপাক কিয় সোমাই যাব নোৱাৰে ইয়াতে আপোনাৰ টকা পইচাৰ অভাৱ হৈছে আমি তুলি ফালে বড়ো ৰাইজে আপোনাক দিম ইয়াতে আহি ফালে আপুনি সহায় কৰক প্ৰমোদ বড়ো যদি টকা পইচা নাই আমি বড়ো ৰাইজে সহায় কৰিম আকৌবাৰ কৈছোঁ যদি প্ৰমোদ বড়োৰ টকা পইচা নাই আমি বড়ো ৰাইজে সহায় কৰিম তেখেতৰ মিছেছ বড়ো সাহিত্য সভাত মানে ফিটা কাটিছে ঠিকেই আছে মানুহক হেল্প কৰি আছে যদি সঁচাকৈ বড়োৰ চেণ্টিমেণ্ট আছে আপুনি বড়ো মানুহৰ লগত বিয়া হৈছে সন্মানীয় আমাৰ পাৰুল ভৰালী ডাঙৰীয়া আমি দেখি আছোঁ আপুনি ফিটা কাটিছে মানুহক সহায় কৰিছে আহক ইয়াতো সহায় কৰক ইয়ালৈকে কিয় আহিব পৰা নাই আহক এবাৰ আহকচোন চাই যাওক কি অৱস্থা হৈ আছে আৰু কিবা বাকী আছে তেওঁলোকৰ কাৰণে ইয়াৰ কাৰণে তেওঁলোকে জবাবদিহি হ'ব লাগিব তাৰমানে ককলাবাৰীত ইলেকশ্যন বাই ইলেকশ্যন আছে চাগে প্ৰমোদ বড়ো তাতে ব্যস্ত হৈ আছে থাকক তেখেতে ইলেকশ্যন খেলিব নালাগে জাতিৰ কাম কৰক না আমি জিকাই দিম না টকা পইচা দি কাৰোবাক কিনিব নালাগে নহয় আমি জিকাই দিম খেলক ইলেকশ্যন খেলক সকলো MCLA বা EM বা মিনিষ্টাৰসকলে ককলাবাৰীতে উপস্থিত আছে নেকি তেখেতসকলে আপুনি ককলাবাৰীত বুলি ব্যস্ত নাই তেওঁলোকে ক'ৰবাত কোনোবা পাৰ্চন লোৱাত ব্যস্ত আছে ক'ৰবাত ভ্ৰমণত ব্যস্ত আছে অসমত যে বানপানী হৈছে এইটো ইহঁতৰ কাৰণে ইছ্যু নহয় গৈছে কোনোবা নেতা মানে ফটো উঠিবৰ কাৰণে গৈছে কেমেৰা লৈ গৈছে সাংবাদিক লৈ গৈছে আৰু আশ্বাসন দিছে তাৰমানে মই এইটো কৰিম আৰে আপোনালোকৰ যদি সাহস আছে আপোনালোকৰ যদি হৃদয় আছে মানৱতা যদি আপোনালোকৰ আছে তেতিয়াহ'লে আপোনালোকে জাগা যাবলৈ দিয়ক আপোনালোকে DC কটা দিয়ক চিফ মিনিষ্টাৰ ডাঙৰীয়া অসমত বানপানী হৈ আছে আপোনালোকৰ মিনিষ্টাৰবিলাক গৈছে আশ্বাসন দিছে সুবিধাখিনি দিয়ক সাহায্যখিনি দিয়কচোন মানুহবিলাকৰ কাৰণে এই মানুহখিনি ক'ত থাকিব আজি মানুহখিনি ক'ত থাকিব
আমাৰ প্ৰশ্ন হৈছে মানুহখিনি ক'ত থাকিব এইবিলাক মানুহ যে মানে ইফেক্টেড কৰাইছে ক'ত থাকিব মানুহবিলাক আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰ সোমাই যাব লাগিব নেকি যদি ৰাখে আমাৰ 25-30 লাখ মানুহ আমাৰ ক'বলগীয়া নাই তেখেতে যদি আমাক আঁকোৱালি ল'ব বিচাৰিছে এইবিলাক ইভিকশ্যন কৰি ফালে যদি চৰকাৰ আগবাঢ়ি ল'ব আন্দোলনৰ বাহিৰে অন্যথা বেলেগ একো ৰাস্তা নাই আমি চাইছোঁ আৰু দেখিলোঁ চৰকাৰখন ক'বলগীয়া বাধ্য হৈছে এইখন চৰকাৰ ট্ৰাইবেল বিৰোধী চৰকাৰ নেকি বাধ্য হৈছে ভূমিপুত্ৰসকলক আপোনালোকে খেদিব নিজৰ ঘৰৰ পৰা আপোনালোকক আমি আহিলে সন্মান কৰোঁ মান দিওঁ আৰু আপোনালোকে আমাক নিজৰ ঘৰত আহি ফালে আমাক এনেকৈ খেদি ফুৰিছে দিছপুৰৰ পৰা খেদিলে আৰু কিমান খেদিব আপোনালোকে আমি চাই আছোঁ আৰু বড়ো জাতিত আজিও জাতিৰ কাৰণে মৰিব পৰা মানুহ আছে জাতি হত্যাৰ কাৰণে আমি সংগ্ৰাম কৰি যাম সময় থাকোঁতে তেওঁলোকে বুজি পাওক বড়ো জাতিৰ চেণ্টিমেণ্ট লগত বাৰে বাৰে ল'ৰা ধেমালি নহ'ব